এই মুহূৰ্তত বৰডুমচা লাইভৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ যোৱাকালি যিটো বৰডুমচাত CRPFক হত্যা কৰি যিটো ঘটনা সংঘটিত কৰিছিল সেই সংঘটিত কৰা 2জন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে আৰু 2জন যুৱকক আটক কৰিছিল নামচাইত আৰু নামচাইত আটক কৰাৰ পাছতে এই ধৰণে বৰডুমচা অসম আৰক্ষী থানাই এই ধৰণে অসম আৰক্ষী থানাৰ ভিতৰলৈ লৈ যোৱা কিছু দৃশ্যাংশ আপোনালোকক পোনপটীয়াভাৱে বৰডুমচা লাইভৰ স্ক্ৰীণত দেখুৱাই আছোঁ এয়া চাওক বৰডুমচা অসম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতু চাংমাই ছাৰকো আমি দেখিবলৈ পাইছোঁ এয়া কি ধৰণে আচলতে যুৱকক লৈ গৈছে আৰু এই ঘটনাটো যেতিয়া নেকি 2জন যুৱকক লৈ অহাৰ খবৰ পোৱাৰ লগে লগে অঞ্চলটোৰ স্থানীয় বহু লোক উপস্থিত হৈছে আচলতে কোনো দিনে নোহোৱা নোপোজা এটা ঘটনা বৰডুমচাত সংঘটিত হৈছিল যাৰ ফলত চাঞ্চল্যকৰ সৃষ্টি হৈছিল আৰু বহু লোকে য'ত নেকি আমাৰ বৰডুমচা অসম অৰুণাচলৰ দুয়োপাশে থকা বিপণীসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল য'ত নেকি তিনিচুকীয়া জিলাৰ আটাইতকৈ সৰ্ববৃহৎ সাপ্তাহিক বজাৰখনো আচলতে বন্ধ হৈ গৈছিল তেনে ক্ষেত্ৰত এই যুৱক দুজনক আজি আটক কৰাৰ পাছতেই কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে সেয়া আপোনালোকক দেখুৱাইছোঁ আৰু 2জন যুৱক অৰুণাচলৰ বুলি জানিব পৰা গৈছে আৰু এই ঘটনাটো কিয় সংঘটিত হ'ল এই ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ কথা আৰক্ষী প্ৰশাসনে আমাক জানিবলৈ দিছে তাৰ প্ৰাক মুহূৰ্তত আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ যুৱক দুজনক আচলতে কি ধৰণে লৈ অনা হৈছিল যুৱক দুজন আনোতে কিমান কেইখন গাড়ী গৈছিল চাওক এয়া অতিকৈ আচলতে এটা ভাল খবৰ বুলি ক'ব লাগিব কি কাৰণে ভাল খবৰ যে হত্যাকাৰী দুজনক আটক কৰিবলৈ সক্ষম হৈছে একদম কম দিনৰ ভিতৰতে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক শলাগ লৈছে সচেতন মহলে আৰু হত্যাকাৰী দুজনে যিখন বাইক প্ৰয়োগ কৰিছিল যিখন পালচাৰ বাইক সেই পালচাৰ বাইকখনৰ নাম্বাৰ প্লেটো আপোনালোকক আমাৰ বৰডুমচা লাইভৰ স্ক্ৰীণত শ্ব' কৰি দেখুৱাইছোঁ আৰু চাই থাকক আচলতে এই ঘটনাটোৰ আঁৰত ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এটা মন্তব্য আৰু সেই মন্তব্যটো এবাৰ আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ কণ্টেক্ট কৰি যিখিনি আছিলে আমি তাক আইডেণ্টিফাই কৰি আছিলে ফাইনেলি আজি আমি মানে দুটাকে ফ্ৰেম কৰিছোঁ কোৰ্ডিনেশ্যন টাৰ্ণোফেল পুলিচ আৰু লগতে বাইক দি দিছিলোঁ সেই বাইকটো আমি পালোঁ আচলতে আপোনাৰ 24 ঘণ্টা নহওঁতে শলাগ ল'ব লাগিব তিনিচুকীয়া আৰক্ষীত যে আপোনাৰ নেতৃত্বত আচলতে যি হত্যাকাৰীক আচলতে আটক কৰিবলৈ সক্ষম হ'ল তেখেতক কি উদ্দেশ্যে আচলতে সেই CRPজনক আৰু আঘাত বা আক্ৰমণ কৰিছে কিবা সন্দেহ পাইছে নেকি নাই এইটো ইনভেষ্টিগেশ্যন আছে এতিয়া ওলাব বাকীখিনি যে ট্ৰেইন কৰাই আছে চাই আছোঁ ড্ৰাগছ লগত জড়িত আছে বুলি কোৱা শুনিছোঁ এই দুগৰাকী কিমান দূৰ মানে আচলতে আপোনাৰ সন্দেহ প্ৰকাশ কৰিব অলপ পাইছোঁ আমি এতিয়া চাই আছোঁ উক্ত ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাৰে কিছু দৃশ্যাংশ ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ CCTV কেমেৰাত বন্দী হোৱা এই সম্পূৰ্ণ দৃশ্যটো চালে নিশ্চয় আপোনালোকে অৱগত হ'ব ঘটনাটোৰ আঁৰৰ কিছুমান ৰহস্য প্ৰকৃততে কিয় এই ঘটনাটো সংঘটিত হ'ল সেয়া আমি ক'ব নোৱাৰোঁ আৰক্ষী তদন্তৰ পাছতহে আপোনালোকক অৱগত কৰিব পাৰিম কিন্তু কি হৈছিল কেনেকৈ সংঘটিত হৈছিল সেয়া আপোনালোকক ঘটনাটোৰ কিছু দৃশ্যাংশ ইতিমধ্যে বৰডুমচা লাইভৰ স্ক্ৰীণত দেখুৱাই আছোঁ